হেল্ল' এভৰিৱান, আপোনালোকক নমিতা ডেকাৰ এটা মিনি ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আহিছিলোঁ মই নলবাৰীৰ ৰাসত আৰু ভাবিলোঁ আপোনালোকক তাৰে পৰিৱেশটো অলপমান দেখুৱাওঁ। নলবাৰীৰ ৰাসৰ বিষয়েনো কি ক'ম, আপোনালোকে সকলোতে জানেই নলবাৰীৰ ৰাস বহুত বেছি ডাঙৰকৈ পাতে। 13 দিন 14 দিন পাতিছে আৰু আজি আমি আহিছোঁ 2 নম্বৰ দিন হয়। যিহেতু নলবাৰীৰ ৰাসত এদিন আহিলেইতো নহ'ব ন, এদিন আহিলে চাই শেষ হৈ যোৱা নহয়। সেইকাৰণে আজি আমি আকৌ এবাৰ আহিলোঁ আৰু আপোনালোকক এবাৰ দেখাই যাওঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াতে এনেকৈ মূৰ্তি, ভগৱানৰ মূৰ্তি ৰাখে হয় নলবাৰী ৰাসত। বিশেষ আকৰ্ষণ বুলি এইবাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ৰাখিছে আৰু এইফালে আইফেল টাৱাৰ ৰাখিছে। আৰু আপোনালোকে সকলোৱেতো জানেই নলবাৰীৰ ৰাসত প্ৰতিমূৰ্তিৰে ৰাস হয়। জীৱিত ৰাসো পাতে, কিন্তু জীৱিত ৰাস কেতিয়া পাতে নে পাতি গ'ল মই কিন্তু নাজানো। আৰু এয়া এনেকৈ প্ৰতিমূৰ্তি চাইডে চাইডে সজাই থয়। আৰু এয়া হৈছে নলবাৰী ৰাসৰ এইবাৰৰ বিশেষ আকৰ্ষণ। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ তেওঁৰ কাষতে আছে দীপক শৰ্মাদেৱ। আৰু কেইদিনমান আগতেই যে মৃত্যু হৈছিল ৰামচৰণ ভৰালীদেৱ, তেখেতকো ৰাখিছে। আপোনালোকে বাৰু নলবাৰী ৰাস চাবলৈ গৈছেনে নাই যোৱা, কমেণ্ট এটা কৰি জনাবচোন। যিসকল নলবাৰী হয় তেওঁলোকেতো আৰু ৰাসতেই আছে বুলি ক'লেও বেয়া নহয়, হয় জানো। আৰু এইফালে হৈ আছে পুতলা ৰাস প্ৰদৰ্শনী। আমি বেছি দেৰি চাই থকা নাই, যিহেতু বহুত বেছি ঘূৰিব লাগে। আপোনাৰ এদিনতেতো সম্পূৰ্ণ চাই শেষ কৰিব নোৱাৰিয়ে। বহুত বেছি মানুহ আছে। বাবুকো লৈ আহিছোঁ, যিহেতু সি অলপমান খোজকাঢ়ি যাবলৈও বেয়া পায়, কোচত উঠিব লাগে। সেইকাৰণে তাক কোচত লৈ বহুত বেছি ঘূৰি থকা নাই আৰু। আজিকালি ভিডিঅ' দিব নোৱাৰা হ'লোঁ, যিহেতু মই টাইমেই নোপোৱা হ'লোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বচোন, যাতে যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে ভিডিঅ'বোৰ চাব পাৰে। আৰু আমাৰ এয়া হিয়াৰ আমঠুৰ সকলো সৃষ্টিৰাজিৰ, সকলো নহয় কণমান হ'লেও সৃষ্টিৰাজি ইয়াতে এনেকৈ ৰাখি থৈছে, যাতে মানুহে চাব পাৰে। আৰু মানুহৰ ভিৰ দেখিছেনে নাই। এয়া হৈছে আইফেল টাৱাৰ, হাইৱে চাইডে ৰাখিছে এইফালে। আৰু ইয়াতে গ'লোঁ, ফটো মাৰিলোঁ, বহুত বেছি ভাল লাগিছে। আৰু এইফালেও হাইৱে ফালেও আছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ফটো, সকলোৱে ফটো মাৰিব পৰাকৈ এনেকৈ ৰাখিছে।